কেতিয়াও নকৰো আৰু তই যিটো ক সেইটো তই কেতিয়াও নকৰ কি কৰিম মই এই কালি মইতো 25,000 টকা দিয়া নাছিলো ভাবিছিল আজি কি কৈছিলো কৈছিল যে আপোনাৰ গেলামালৰ দোকানত মাল নাই মই হ'লচেলৰ পৰা মালখিনি উঠাই আনিব লাগে তই টকাখিনি লৈ গুচি গলি মালো নাই টকাও নাই আপোনাৰ পৰা টকাখিনি লৈ মই কি কৈছিলো আপোনাৰ মনত নাই কি কৈছিলি কৈছিলো যে আপুনি দিয়া টকাৰে মই হ'লচেলৰ পৰা মালখিনি উঠাই আনিম কিন্তু সেই মালখিনি উঠাই আনি আপোনাৰ দোকানত জমা দিম বুলি কোৱা ৰেকৰ্ডিং আছে আপুনি হ'ব বুলি কৈছে সেইকাৰণে মালখিনি নি ডাইৰেক্ট ঘৰত জমা দি দিম তোমাৰ বজাৰ নকৰিলো তই বেটা এই কথা পাত লগালো তুমি কিনাব বিচাৰিছ আৰু নহ'ব মই আৰু তোৰ হাতেৰে চুটি নিপিন্ধো এয়াই অন্ত বন্ধ কৰিহে কিন্তু ঘৰ বান্ধন্ত কালি 100 টকা দিছিলো আজি শেষ হ'ব হ'লেই নে এইটো হ'ব 100 টকা কিবা ভেলু আছে নেকি তই বেটা মোক টকা ভেলু শিকাবলৈ নাহিবি এই চাৰিআলিত কলেজখন খোজকাঢ়ি অহা যোৱা কৰ এখন কাকত খৰচ হয় তই কেণ্টিনত এটা চট একাপ চাহ অকলে খাব নোৱাৰো লগততো 2-4জন থাকে মহাজনৰ জীয়ে কাৰোবাৰ সন্মান ৰক্ষা কৰিবলৈ এই 2-4জনৰ চাহৰ পইচা এনে দিব লগা হয় এনেকৈ 2-4জনক ঘৰতে 100 টকা খতম কিতাপ কিনিবলৈ পইচা নাই বহি কিনিবলৈ পইচা নাই কিতাপৰ দোকানী ক'লে এনেই 550 টকা হৈছে ষ্টুডেণ্ট বুলি 55 টকা ৰেহাই যাওক কিন্তু 500 টকা দিবই লাগিব কি কয় ব্ৰেক খুচুৰি চাই দেখে 10 টকা দাম মাজনী লাজৰ কথা লগালগ মোলে থ মই আহি হাতী শক্তিমান মই বোলো নহ'ব টকাৰ অভাৱত তুমি তোমাৰ পঢ়াৰ জীৱনটো নষ্ট কৰিব নালাগে ঠিকেইতো তাৰপিছত কি কৰিছানে কি উলিয়াল যাবৰ পৰা ডাইৰেক্ট গৈ কিতাপৰ দোকানীৰ মুখত মাৰি পঠিয়ালো গোটাই কিতাপ পত্ৰখিনি মোনাজত ভৰালো তাৰপিছত এইখন হাতেৰে মোনাটো এনেকে ললো আৰু আনখন হাতেৰে আপোনাৰ ছোৱালী হাতত ধৰিলো তাৰ পাছত বিৰতৰ্পে হাঁহি এটা মাৰি দোকানৰ পৰা ওলাই গলো মাজে মাজে খং উঠিলো তোৰ এই দমীয়া চলত কিন্তু বহুত বৰ ভাল লাগে বঢ়িয়া বঢ়িয়া মোৰ পৰা 500 টকাও লৈ গ'ল কথাই নুশুনো কাৰণ যিটো মই কওঁ সেইটো মই কৰোৱে ভাইটিক ইঞ্জিনিয়াৰ কৰি ঘৰলৈ আনিবলৈ কৈছো আনিমেই আৰু যিটো মই নকওঁ সেইটো মই কেতিয়াও নকৰোঁ ভাইটিক মানুহ কৰি নালালৈকে মই নিজৰ কথা নাভাবোঁ বুলি কৈছো গতিকে নাভাবোঁ বিয়া দিম বুলি ক'লে হ'ব নেকি চাউলৰ 10 কাপি গুড়াত বেচোৱাই চিনি পায় ডাইৰেক্ট গৈ তোৰ দেউতাক কম যে তেওঁৰ জীয়েকক মই সৰুতে কটাই পেলাইছোঁ তাইও সৰুতে কটি গৈছে আৰু কটা কটি হোৱাৰ পাছত ফাটাফাটি হৈ গৈছে মোটামুটি বিয়াখন পাতি যাওক কাম মই নাজানো মই কৈ পেলাম আৰু মই যিটো খাওঁ সেইটো মই কৰোঁৱেই তোৰ দেউতাই কিবা চিনি নাপাইছে